গাইজ নমস্কাৰ। আজি আপোনালোকক মই দেখাম বুলি ভাবিছোঁ মোৰ পুথিভঁৰাল, এটা সৰু পুথিভঁৰাল। তাত থকা বিশ্ব সাহিত্যৰ কিছুমান উপন্যাস যিবিলাক অসমীয়ালৈ অনুবাদ কৰা হৈছে। আহকচোন চাওঁ। তাৰ আগতে মোৰ চেনেল ষ্ট্ৰেছ লাইফটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব। মই এফালৰ পৰা দেখুৱাই যাম। এই এখন আছে ধীৰে বৈ যায় ডন। এইখনৰ দুটা পাৰ্ট। আচল যিটো ৰাছিয়ান ৰাইটাৰ হয় মিখাইল চল'খভ, এইখনৰ অনুবাদ কৰিছে অনুবাদক নগেন ঠাকুৰ। এইখন এখন বিশ্ব সাহিত্যৰ বহুত উল্লেখনীয় কিতাপ। 1973 চনত অসমীয়া অনুবাদৰ বাবে ছভিয়েট দেশ নেহেৰু বঁটাৰে পুৰস্কাৰ পাইছিল ধীৰে বৈ যায় ডন। এই কিতাপখন যদিও উপন্যাস, ইয়াৰ যিটো গতিধাৰা কাহিনীৰ সেইটো পঢ়িলে আমি ছভিয়েট ইউনিয়নৰ সেই সময়ৰ গোটেই দেশৰ অৱস্থা, ব্যৱস্থা, নীতি আমি গম পাওঁ। এইখনৰ দুটা খণ্ড, এখন ডাঙৰ খণ্ড, এইখন দ্বিতীয় খণ্ড, এইখন প্ৰথম খণ্ড। এইখন ডাঙৰ অলপ। কেইটামান বহুত উল্লেখনীয় কেৰেক্টাৰ আছে। এইখন এখন পঢ়িব লগা কিতাপ, ভাল লাগে। ধীৰে বৈ যায় ডন। এই ধীৰে বৈ যায় কিতাপখন প্ৰকাশ কৰিছে লয়াৰ্ছ বুক ষ্টল, পাণবজাৰ। আহক এইবাৰ দ্বিতীয়খন কিতাপলৈ যাওঁ। এইখন হ'ল হাউ গ্ৰীণ ৱাজ মাই ভেলী। এইখনো এখন ৰাছিয়ান অৰিজিন কিতাপ। অৰিজিনেল যিটো ৰাছিয়ান ৰাইটাৰ আছিল তেখেতৰ নাম ৰিচাৰ্ড লুৱেলিন আৰু এইখন অসমীয়ালৈ অনুবাদ কৰিছে আবুল্লেছ ছাৰে। এখন ধুনীয়া কিতাপ। এজন কিশোৰৰ গোটেই জীৱন কেনেকৈ আগুৱাইছে এইখনত ভালদৰে প্ৰকাশ কৰিছে। এইখনো প্ৰকাশ কৰিছে লয়াৰ্ছ বুক ষ্টল। বিশ্ব সাহিত্যৰ এখন উল্লেখযোগ্য কিতাপ এইখন। বহু বছৰ পুৰণি গতিকে অলপ কিতাপবোৰ বেয়া হ'ব ধৰিছে। এখন পঢ়িব লগা কিতাপ। আহক নেক্সট কিতাপ এখন চাওঁ। এইখন আমাৰ চাউথ ইণ্ডিয়ান অৰিজিন ৰাইটাৰ আৰ.কে. নাৰায়ণন, স্বামী আৰু বন্ধুহঁত বুলি অনুবাদ কৰিছে। কিতাপখন নেশ্যনেলত DD নেশ্যনেলত আগতে এখন ধাৰাবাহিক দিছিল মালগুৰি ডেইজ। সেই মালগুৰি ডেইজৰ যিখন কিতাপৰ পৰা বনাইছিল সেই কিতাপখন এইখন। মেইন ৰাইটাৰ আৰ.কে. নাৰায়ণ, অনুবাদ কৰিছে আবুল্লেছ আৰু প্ৰকাশক নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়া। ইয়াতে যিকেইটা কাহিনী আছে সেইকেইটা সঁচাকৈ বৰ মনোৰম, পঢ়িব লগা। আহক নেক্সট কিতাপ এখনলৈ যাওঁ। এইখনো ৰাছিয়ান অৰিজিন, কাৰ্ল মাৰ্কছ, নিশ্চয় নাম শুনিছে, কাৰ্ল মাৰ্কছৰ মা। এইখন কিতাপৰ নাম শুনিছে বোধহয়। বহুত মানে বিশ্ব সাহিত্যৰ এখন বহুত বেছি উল্লেখযোগ্য কিতাপ। প্ৰকাশক ৰাডুকা প্ৰকাশন মস্কোৰ পৰা এইখনে বহুত মানে সেই সময়ত মস্কোত অসমীয়া ভাষা অলপ চলপ চলাইছিল আৰু এই ৰাডুকা প্ৰকাশনে তেনেকুৱা বহুত অসমীয়া কিতাপ প্ৰকাশ কৰিছে ৰাছিয়াৰ পৰা, মস্কোৰ পৰা। এখন বহুত ভাল লগা কিতাপ, মা, পঢ়িব লাগে। মানে সেই সময়ত যেনেকৈ ইণ্ডাষ্ট্ৰীবোৰৰ বিষয়ে কেনেকৈ চলিছিল, কি কৰিছিল সেইবিলাক গম পোৱা যায়। যিহেতু মাক্সিম গৰ্কীৰ নাম ওলাইছে, তেখেতৰে আৰু এখন কিতাপ দেখাওঁ। এইখন তেওঁৰ আত্মজীৱনী, 3টা খণ্ডত বিভক্ত। এইখন মোৰ ল'ৰাকাল, এখন আছে মোৰ পঢ়াশালী আৰু তৃতীয়খন হ'ল
জনহতৰ বহল বুকুত তেখেতৰ জীৱনী গোটেই মানে পঢ়িব লগা কিতাপ এইখন। তিনিওটা খণ্ডই পঢ়িব লগা। এই মাক্সিম গৰ্কীৰ মোৰ ল'ৰাকাল কিতাপখনৰ প্ৰকাশক ৰাধুকা প্ৰকাশন মস্কো। এইখন কিতাপ অনুবাদ কৰিছে হেম শৰ্মা। এইখন এখন বহুত বেলেগ কিতাপ, দ্য গুড আৰ্ট। এইখনো এখন পঢ়িব লগা কিতাপ। অনুবাদ কৰিছে প্ৰফুল্ল কটকী আৰু অৰিজিন যিটো ৰাইটাৰ তেওঁ হ'ল পাৰ্ল এছ বাক। বোধহয় চাইনিজ অৰিজিন কিতাপ। সেই সময়ৰ চীনৰ জীৱনৰ মানে দৈনন্দিন জীৱনৰ কথা গম পোৱা যায়। কেনেকুৱা দৰিদ্ৰতাৰ পৰা আহি এটা ভাল স্থিতিত পাইছিল ইয়াৰ যিটো মেইন মানে নায়ক প্ৰকাশক জ্যোতি প্ৰকাশন। এইবাৰ আহকচোন দুখন কিতাপ একেলগে চাওঁ। এইখন এখন আৰু এইখন এখন। এইখন তত্ত্বচান, মেইন ৰাইটাৰ তেটচুকো কুৰোয়ানাগি আৰু এখনো অনুবাদ কৰিছে তসপ্ৰভা কলিতা। নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়াৰ প্ৰকাশ। আৰু এইখন ছোভিয়েট ইউনিয়নত অকণিৰ লালন পালন। প্ৰগতি প্ৰকাশন মস্কো। ৰাইটাৰ জয়প্ৰকাশ ভাৰতী। এই দুখন পঢ়িব লগা কিতাপ। এই দুখন মানে এই তত্ত্বচানখনত জাপানৰ হিৰোশ্বিমা নে নাগাচাকি এই দুখনৰ মানে চিটিত এখন স্কুল আছিল। কেনেকৈ সেই অকণিবিলাকক পঢ়াইছিল মানে এটা জানিব লগা বিষয়। কেনেকৈ অধ্যয়ন কৰাব লাগে, কেনেকৈ শিকাব লাগে। আৰু এইখন হ'ল ৰাছিয়াৰ ছোভিয়েট ইউনিয়নৰ সময়ত কেনেকৈ ল'ৰা ছোৱালীবিলাকক পঢ়োৱা হৈছিল। দুখন বহুত মানে ভাল কিতাপ। আজিলৈ লাষ্ট কিতাপ এখন দেখাম আপোনালোকক। এইখন এৰিয়েল, মেইন ৰাইটাৰ আদ্ৰে মাৰোৱা। অনুবাদ কৰিছে ডক্টৰ প্ৰফুল্ল কটকী। প্ৰকাশক জ্যোতি প্ৰকাশন। ইংৰাজী সাহিত্যৰ কবি, সকলোতকৈ বিখ্যাত কবি পি.বি. শেলী। পি.বি. শেলীৰ এইখন বায়'গ্ৰাফী, তেওঁৰ জীৱনী, তেওঁৰ জীৱন কাহিনী, কেনেকৈ দৰিদ্ৰতাৰ মাজতো পিছত আৰু মানে কেনেকৈ তেওঁ ইমান নাম কৰিব সক্ষম হ'ল, কেনেকৈ জীৱনটো তেওঁ ষ্ট্ৰাগল কৰিছিল, এইবিলাক পঢ়িবলৈ বহুত ভাল কিতাপখন পঢ়িব। আৰু আজিলৈ এৰিছোঁ। আৰু যদি ভাল লাগে পিছত আৰু দেখাম।